বঙাইগাঁও জিলাৰ যোগীখোপা ফেমিলি ৰেষ্টুৰেণ্ট এণ্ড ৰিজৰ্টত আৰক্ষীৰ অভিযান দীৰ্ঘদিনৰে পৰা ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্টখনত অবৈধ জুৱা খেল চলাৰ অভিযোগৰ ভিত্তিত যোগীখোপা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমণি দাস আৰু যোগীখোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল দেউৰীৰ নেতৃত্বত চলে এই অভিযান 3খনকৈ বিলাসী বাহন আৰু 6টাকৈ মোবাইল ফোন জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে 4,53,897 টকা লগতে জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় 6জনকৈ জুৱাৰীক আটকাধীন জুৱাৰীকেইজন হ'ল দিলৱাৰ হুছেইন শহীদুল হক শফিকুল ইছলাম গনিৰুদ্দিন আহমেদ মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতী লগতে আটক কৰিবলৈ সক্ষম হৈছে ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ নজৰুল হকক অভিযান চলালে আমি মানে খবৰ পাইছিলোঁ যে যোগীখোপা ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট বুলি এখন আছে এখন হোটেল কাম ৰেষ্টুৰেণ্ট হয় মানে ৰেষ্টুৰেণ্টখন চলি আছে তলতে বিল্ডিং হয়তো কিন্তু ওপৰত মানে ৰুম এতিয়া তেওঁলোকে বনাইছে কিন্তু মানে ভালকৈ মানে ষ্টাৰ্ট দিয়া নাই এতিয়ালৈকে তাৰপিছত আমি তাত আজি অভিযান চলালোঁ 104 নম্বৰটো মানে বিল্ডিঙৰ তাতে আমি মানে জুৱা খেলি থকা অৱস্থাত পাইছোঁ 6জন মানুহ পাইছিলোঁ তেওঁৰ নাম হৈছে শহীদুল হক এই ঘৰ কাবাইতাৰ ইয়াতে যোগীখোপা দেলৱাৰ হুছেইন যোগীখোপাতে ঘৰ শফিকুল ইছলাম পালিতল হ'ব যোগীখোপা থানাই পৰে আৰু 3জন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ গনিৰুদ্দিন আহমেদ কিসমতপুৰ গোৱালপাৰা মফিজুদ্দিন আহমেদ কাৰবালা গোৱালপাৰা আৰু গৌতম তাঁতীৰ দামোদৰপুৰ গোৱালপাৰা আৰু এজন মানে মেনেজাৰ বুলি আমি গম পাইছোঁ অলপ মানে আমি এতিয়াও বস্তুটো কনফাৰ্ম হোৱা নাই মেনেজাৰ হয়নে নহয় কিন্তু তেওঁ পিছত আহিলে নাজৰুল হক নামৰ কিন্তু আমি গম পামতে তেখেতেই বস্তুটো অলপ মেনেজ কৰি আছিলে গোটেইখিনি কাম চোৱা চিতা কৰে সেইকাৰণে তেখেতৰ ৰোলটো পূৰা ছাছপেক্টেড হয় সেইকাৰণে আমি অলপ এইটো তেখেতক এতিয়া লৈ যোৱা হৈছে সোধপোছৰ কাৰণে কি পাইছে ছাৰ কি উদ্ধাৰ কৰিছে আমি 4,53,897 ৰুপিজ পাইছোঁ কেছ মানে সেই ৰুমটোতে পাইছোঁ আৰু কাৰ্ডছ পাইছোঁ কাৰ্ডছ 200 চিকিৎসাকৰ্মী আৰু আৰক্ষী জড়িত আছিল নেকি 6জনৰ ভিতৰত চিকিৎসাকৰ্মী বা আৰক্ষী আছিল নেকি 6জনৰ ভিতৰত একো তথ্য পোৱা নাই অভয়াপুৰীৰ পৰা প্ৰাণজিৎ চৌহানৰ ৰিপৰ্ট নেক্সট নিউজ গুৱাহাটী।